বন্ধুসকল কি খবৰ তোমালোকৰ আশা কৰোঁ সকলোৰে ভালে চাগে আৰু বন্ধুসকল মোৰ অন্য এটা ভিডিঅ'ত মাজলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো অকল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে কোনো যাতে গাত পাতি একদমেই নোলোৱা আৰু ভিডিঅ'টো আৰম্ভ কৰি দিওঁ নে কি কোৱা বন্ধুসকল আৰু চাই থকা ভিডিঅ'টো পলম নকৰিবা জল্দি চোৱা জল্দি 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 বন্ধুসকল ভিডিঅ'টো আজি বনোৱাৰ উদ্দেশ্য হ'ল যে আৰে বন্ধুসকল ন আজি এইটো যে বুঢ়াটো যে বন্ধুসকল এইটো ইয়াক ফালিম মানে ইয়াক আজি আকৌ বহুত ভালকৈ পালিম আৰু বন্ধুসকল চাই থাকা আৰু ই সদায় মোৰ আগত আহি কেলা মুখৰ আগত তুলফাল কৰি ফুৰে আজি ন বুঢ়াক কেলা চাই ল'ম নে কি কোৱা বন্ধুসকল আৰু বন্ধুসকল ন বেছি হেৰি নহ'বা শান্তকে ভিডিঅ'টো চাই লোৱা আৰু বন্ধুসকল ন আৰু ভিডিঅ'টো আহা চাই থাকোঁ মইনা কল্যাণসকল ৰ'বা ৰ'বা ক'ত যোৱা এতিয়া ইয়াক ফালিমহে আহা চাই লওঁ ইয়াক দুজনী দে দুজনী গাভৰু আমাৰ মুহিম বৰুৱা মানে আমাৰ ককা আপোনাৰ এইবোৰ কি মোচন বে আৰে ন বন্ধুসকল ই মাত্ৰ এণ্টাৰটেইনমেণ্ট দিয়ে বোলে আৰে ন এইবোৰ কি এণ্টাৰটেইনমেণ্ট হ'ল আৰে ভাই ইয়াত দিনক দিনে অটপালি বেছি বাঢ়ি গৈছে আৰে বন্ধুসকল চোৱা ইয়াত এদিনত 10টা 15টা ৰিলছ আপলোড দিয়ে আৰু আপলোড দিয়াৰ পিছত এইবোৰ অকল কিবা মেখেলা চাদৰ পিন্ধা কিবা এইবোৰ কেঁচুৱা কিবা মাত মেকুৰীৰ মাত আৰে ন এইবোৰ কি মানে আৰে মুহিম বৰুৱা এইবোৰ কি আপোনাৰ এইবোৰ কি চৰিত্ৰ এইবোৰ আৰে আপুনি ন মোৰ এই ভিডিঅ'টো যদি চাইছে ন কমেণ্ট এটা কৰি দিব আৰু আপোনাকো মই তেতিয়া আৰু ভালকৈ বজাবলৈ চান্স পাম নে কি কোৱা বন্ধুসকল আৰু তোমালোকে শ্বেয়াৰ কৰি দিয়া এই ভিডিঅ'টো যাতে এই ককাটোৱে পায় মানে এই মক্কেল ককাই যাতে পায় চাবাছ বন্ধুসকল ন শ্বেয়াৰ কৰি থাকা যাতে ই পায় এই মুহিম বৰুৱাক এটা কথা কৈ দিছোঁ শুনি লওক আৰে মুহিম বৰুৱা আপুনি এক্সট্ৰাকৈ আপোনাৰ চাদৰ মেখেলাবোৰ কিনি আনি থয়নে নে আপোনাৰ ঘৈণীয়েৰৰ হয় এইবোৰ আৰু বন্ধুসকল ন মই এটা কথা ক'লে চাগে ভুল নহ'ব আৰে ন ইয়াক যে মই বুঢ়া বুলি কৈছোঁ আৰে ন বন্ধুসকল ইয়াক বুঢ়া বুলি কৈছোঁ এইটো কাৰণে ন কাৰণ ই আমাতকৈও কেলা বহুত ডেঞ্জাৰ নহয় জানো গাইজ মানুহে 65 বছৰ বুঢ়াই এনেকৈ হিজিৰামি পাগলামি এইবোৰ কৰি থাকিব লাগেতো বন্ধুসকল এইবোৰে আৱৰ্জনা সৃষ্টি কৰিছে ইনষ্টাগ্ৰামত আৰু ইয়াকে দেখি দেখি ন আমাৰ বহুত মানে ল'ৰা ছোৱালী ইয়াৰ নিচিনা সাপ পাগল হৈ গৈছে মানে কিছুমানক কৈছোঁ আৰে ন তো বন্ধুসকল সেইটো কাৰণে কৈছোঁ ইয়াক অকণমান ট্ৰিটমেণ্ট কৰাটো বেছি ভাল হ'ব আৰু সেইবাবে কৈছোঁ তোমালোকে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়া নে কি কোৱা বন্ধু ইনষ্টাগ্ৰামৰ ৰিলছৰ নামত ন কি যে নকৰ আৰু আৰে ন এইবোৰ কৰি কৰি তহঁতে কি পাওঁ আৰে কি যে হ'ব ধৰিছে তহঁতৰ ন আৰে বন্ধুসকল চাই লোৱা বুঢ়াৰ এইবোৰ ইয়াৰ এইবোৰ আৰে ন কি তহঁত মানে কি তহঁত কি মানে ইনষ্টাগ্ৰামটো কি নিজৰ প্ৰপাৰ্টি বুলি ভাবিছ আৰে ন তো বন্ধুসকল ন এহেঁতক ট্ৰিটমেণ্ট কৰক অলপ ভালকৈ আৰু বন্ধুসকল তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা এহেঁতক যাতে অলপ বিবেচনা পায় নে কি কোৱা বন্ধুসকল বহুত ভাল লাগিছে বুলি ভাবি আছে আৰু মানে বন্ধুসকল নিজকে নিজে বহুত এটা স্মাৰ্ট হিৰ' যেন লাগিছে বুলি ভাবিছে এতিয়া নাজানে নিজকে নিজে এটা হিজিৰাৰ দৰে লাগিছে বুলি নে কি কোৱা বন্ধুসকল আৰু বন্ধুসকল ন এইবোৰ কৈ ই কি লাভ পাইছে ই ভাবিছে চাগে মোক বহুত ভাল লাগিছে আৰে হাঁহিছে চবেই মই ভাল পাইছোঁ আৰে ন সেইটো নহয় ন আৰে নিজৰ এটা লাইফ তুমি কি কৰি পেলাইছা এখন মেখেলা পিন্ধি ন গামোচা মাৰি এইবোৰ মানে ভাল নেদেখি আৰু সেইটো কাৰণে কৈছোঁ ভিডিঅ' এটা বনোৱাৰ আগত ন নিজে নিজে অলপ ভাবি চাবা এনেই এইবোৰ পাগলামি কৰি নাথাকিবা ইনষ্টাগ্ৰামত নে কি কোৱা বন্ধুসকল আৰু যদি তোমালোকে ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পাইছা ন ভিডিঅ'টো যাতে চাই থাকা আৰু আছে এটা মক্কেল এইটোক চাই লোৱা তোমালোকে ইয়াকো ফালি থাকোঁ নে কি বন্ধুসকল চাই থাকা
কেলা হাঁহি উঠিছে কাৰণ ন তোৰ বন্ধুসকল এনেকুৱা বুঢ়া বয়সতে এনেকুৱা নতংকে কোনোবাই ধৰেনে আৰু ন বন্ধুসকল এইটো হৈছে এটা হাফ পাগল মানে হৈছে HP মানে মই হাফ পাগলৰ কথা কৈছোঁ মানে হৈছে ই মেণ্টেল গম পালাতো বন্ধুসকল আৰু বন্ধুসকল ন এইটো ওপৰত আৰু কেলা বেছি বকি নাথাকোঁ আৰু বন্ধুসকল ন ইয়াক যাতে মোৰ ভিডিঅ'টো তোমালোকে চাবলৈ চান্সটো দিয়া আৰু সেইটো কাৰণে কৈছোঁ শ্বেয়াৰ এটা মাৰি দিয়া আৰু যদি ভিডিঅ'টো চাই ভাল পালা ছাবস্ক্ৰাইব কৰি দিবা নে কি কোৱা আৰু আজিলৈ বাই আৰু যিসকলে ছাবস্ক্ৰাইব নাই কৰা তাত থকা বেল আইকনটো অল কৰি দিবা আৰু কমেণ্ট এটা কৰি দিবা যদি ভাল পালা নে কি কোৱা আৰু এইকণ এটা কথা কৈছোঁ শুনি লোৱা ইনষ্টাগ্ৰামৰ মোৰ আইডিটো তোমালোকে মই ডিছক্ৰিপশ্যনত দি দিছোঁ তাত টেপ কৰি লৈ এটা কৰি দিবা যাতে আৰু থেংক ইউ